এভৰিৱান দীপাদিতাস কিচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ ব্লগটো সকলোৱে যাতে ভালকৈ চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি এয়া দেখিছে ছোৱালী এয়া কি গতি কৰি আছে এয়া চাব দেই এয়া চাওক এয়া এওপা গোটেই বাবলি তোমাৰ হাত দেখাই দিয়া ছোৱালীজনী দেখিছেনে এয়া কি কৰি থৈছে গোটেই গাটো চাকচোন চি এয়া মোৰ অৱস্থা চাকচোন এয়া মোৰ গোটেই আঁকি থৈছে কি ক বাপেকৰ যে চাবচোন বাপেকৰ মুখখন চাব এয়া দেখিছেনে এনেকুৱা দুষ্ট পোৱালি নহয় মানে বাবলি ও বাবলি হাই কৈ দিয়া ফ্লাইং কিছ দি দিয়া চবকে তেতিয়াহ'লে চাই থাকক আজি কি কৰোঁনো আমি চিলিণ্ডাৰ আহিছে হোম ডেলিভাৰী দিছে বা ছোৱালীয়ে কি চিঞৰি বাখৰি আছে বাপেকক মাতি আছে শুনিছে সেই বাপেকে চিলিণ্ডাৰ দিছে হোম ডেলিভাৰী দিয়ে এতিয়া লকডাউন বুলিতো আৰু চব বন্ধই হৈ গ'ল এতিয়া হোম ডেলিভাৰী নেযাবা দেউতাকৰ ওচৰলৈ যাবলৈ নাপায় চিলিণ্ডাৰৰ ওচৰত যাবলৈ নাপায় এয়া চোফাৰ দেখিছেনে চেয়াৰ বেডৰ পৰা সূতাবোৰ চব উলিয়াই এয়া গতি কৰিছে বা কিয় কান্দিছা পাপা ওচৰত যাবা পাপা চিচি হৈ আছে ন তাতে হাই হৈ যাব চিচি নাযায় দেই নাযাবা হা মোৰ ভাল ছোৱালী নহয় তুমি আমাৰ বাবলি কোনজনী এনেকৈ এতিয়া আৰু অলপ সময়লৈ কান্দিব মানে মনটো অসন্তোষিয়া কৰি থাকিব বাপেকৰ লগত যাব লাগে গতিকে এয়া কৰিছে চিলিণ্ডাৰ আনিবলৈ এইখন মুখ লৈয়ে চাওকচোন এপিনে দেখাই দিয়া মুখখন চি গোটেই সেন্দুৰ লিকুইড সেন্দুৰটো সানি এই দুষ্টটো এইটোৱে সেয়া কৰি আছে ৰাবৰিটোনো কেনেকুৱা বনালে কেনেকুৱা হয় মানে আগত মানে বহুত দিনৰ আগত বনাইছিলোঁ আৰু সেই বনোৱাৰ কাৰণে মানে বস্তুটো মাইণ্ড কৰিলোঁ যে এইটো বস্তু বনালে দেখোন মই খাব পৰা যাব মিঠাও খোৱা হ'ল আৰু ৰাবৰিটো বহুত ভাল লাগে ন খাই কোনে খাই ভাল পায় কমেণ্টত জনাবচোন বাৰু আৰু মানে সেইটো কাৰণে ভাবিছোঁ এতিয়া ৰাবৰিকে বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা হয় আপোনালোকেও বনাই খাই চাব কিন্তু টেষ্টি হয় বহুত টেষ্টি আৰু ৰিয়েলি কৈছোঁ আপোনালোকে ট্ৰাই কৰিব মই যিটো মেথডত বনাইছোঁ সেইটো মেথডত যদি আপোনালোকে ট্ৰাই কৰে তেতিয়াহ'লে আপোনালোকৰ চাব বহুত টেষ্ট পাব এয়া চাওঁ আহকচোন কেনেকৈনো মই বনাইছোঁ কিন্তু ফাৰ্ষ্টতে মই গাটো ধুই আহোঁগৈ এয়া দেখিছোঁ কি অৱস্থা ছোৱালীয়ে কৰি থৈছে ৰাবৰিৰ কাৰণে মই গাখীৰ লৈছোঁ গৰুৰ গাখীৰ 1.5 লিটাৰ আৰু এই গাখীৰখিনি মই অলপ ভালদৰে উতল আহিবলৈ দিম আৰু এইখিনি হৈছে 50 গ্ৰাম চেনি আৰু এইখিনি হৈছে ইলাচিৰ গুড়ি মই আধা চামুচ মিডিয়াম সাইজৰ লৈছোঁ এয়া গাখীৰখিনি লাহে লাহে উতল আহিবলৈ ধৰিছে আৰু এইখিনি গাখীৰ যেতিয়াই উতল আহিব তেতিয়া আমি গেছৰ ফ্লেমটো কমাই দিম উতলি আহিছে ধুনীয়াকৈ এতিয়া ভালকৈ উতলি ল'লে কমাই দিম এতিয়া এয়া এতিয়া মিডিয়ামত আমি গেছটো ৰখাই দিম এতিয়া আমি যিখিনি গাখীৰৰ কিনাৰত এয়া দেখিছেনে সৰখিনি উঠি গৈছে যিখিনি আমি এতিয়া সাইড কৰি দিম এইদৰে যেবাৰ আমি সৰ আহিব গাখীৰখিনিত সেইবাৰে আমি গাখীৰখিনি এইদৰে কিনাৰলৈ কৰি যাম যেবাৰ উঠিব সেইবাৰে আমি কিনাৰলৈ লৈ যাম এইদৰে এইখিনি আকৌ উতলি পেলাই যেতিয়া আকৌ গাখীৰৰ সৰ এটা বান্ধিব তেতিয়া সেই সৰখিনি আকৌ আমি সাইড কৰি দিম এইদৰে সাইড কৰি যাম এয়া আকৌ উতলি এয়া আকৌ সৰ বান্ধিছে আকৌ এইখিনি আমি সাইড কৰি দিলোঁ
মিডিয়ামতে উতলি থাকিব দিব বনাবলৈ বৰ সহজ খাবলৈও সেইমতে টেষ্টি হয় চবেই ভালেই পাওঁ নহয় জানো ৰাবৰি গাখীৰ বেয়া পোৱা মানুহ আছে বাৰু কিন্তু যিখিনিয়ে গাখীৰ ভাল পায় সেইখিনিয়ে ৰাবৰি খায়ো টেষ্ট পায় এইদৰে আকৌ উতলিব আকৌ গাখীৰৰ সৰ বান্ধিব আকৌ সাইড কৰি দিলে হ'ব এইদৰে কন্টিনিউ কৰি থাকিলে হ'ল খালি মাজে মাজে তলৰখিনি হেতাখন মাজেদি সুমুৱাই এইদৰে লাহে লাহে অলপ লৰাইও দিব হয়তো তলত ধৰি যাব পাৰে বুলি মাজে মাজে অকমান চাব এতিয়া আৰু এটা গাখীৰৰ সৰ বান্ধিছে সেই কাৰণে আকৌ সাইড কৰি দিছো এইদৰে গাখীৰখিনি শুকাই শুকাই আমাৰ আহি আছে আপোনালোকে দেখিব পাৰিছেনে বাৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ গাখীৰখিনি শুকাই শুকাই সাইডত গাখীৰৰ সৰখিনি মলা টাইপৰ বান্ধি গৈছে এয়া এইদৰে অলপ সময় আমি কৰিব লাগিব গাখীৰখিনি আমাৰ শুকাই শুকাই ইমানখিনি হৈ গ'লগৈ 1.5 লিটাৰ গাখীৰ এয়া দেখিছেনে কেনেকুৱাকৈ মখলা বান্ধিছে যেনেকে দোকানৰ নিচিনাকে আমি খাবলৈ যাওঁ দোকানত ঠিক তেনেদৰে মলাখিনি আমাৰ বান্ধিছেগে এতিয়া মই ইয়াত এই চেনিখিনি এড কৰিম এতিয়া লাহে লাহে এই চেনিখিনি মই এইখিনিতে মিলাই দিম গাখীৰৰ মিঠা ভাৱ এটা আহিয়ে নেও আৰু এতিয়া গাখীৰখিনি কালাৰটো দেখিছেনে কিমান ধুনীয়া ইয়েলো কালাৰ হৈ গৈছেগে আৰু এতিয়া ইলাচি গুড়িখিনিও মই দি দিলো ধুনীয়াকৈ লৰাই দিম এইদৰে গাখীৰৰ সৰখিনি সাইড কাটি কাটি কিমানখিনি সাইডত জমা হৈছে গৈ দেখিব পাৰিব আপোনালোকে যেতিয়া বনাব গম পাব কিন্তু খাই বহুত টেষ্ট লাগে একদম দোকানৰ নিচিনাই হয় আৰু ঘৰৰ যেতিয়া পিয়ৰ গাখীৰ দি বনোৱা যায় তেতিয়া সোৱাদটো আৰু ভাল লাগে নহয় জানো সেই কাৰণে আপোনালোকে বনাই খাই চাব এইখিনি আৰু অকমান উতলিব তাৰ পিছত মই এটো অফ কৰিম আৰু প্ৰায় হৈছে আমাৰ এইখিনি হৈ গৈছে এতিয়া মই গেছ অফ কৰি দিলো এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ দিম আৰু এটা কথা শেষত কৈ লওঁ 50 গ্ৰাম চেনিটো মানে দিয়া হৈছে অলপ মিঠা জনে বেছিকৈ খায় আৰু যেতিয়া যদি মিঠা কমকৈ খোৱা যায় তেতিয়া হলে মিঠাটোৰ পৰিমাণ কমাই দিব 50 গ্ৰাম পুৰা নিদিলেও হ'ব আপোনালোকৰ মিঠা খোৱা অনুযায়ী আপোনালোকে দিব এইখিনি অলপ ঠাণ্ডা হ'ব এতিয়া